আজি চকুৰ আগত যি দেখিলো নাভাবো জীৱনত কেতিয়াবা পাহৰিব পাৰিম। যোৱাকালি ভিডিঅ' এটাত মই আপোনালোকৰ ওচৰত বানপীড়িতসকলৰ বাবে সহায়ৰ হাত আগবঢ়াইছিলো। কেতিয়াও ভবা নাছিলো যে ইমান সংখ্যক লোকে এনেদৰে আগবাঢ়ি আহিব। কিছুমানে আৰ্থিকভাৱে সহায় কৰিলে আৰু কিছুমানে খাদ্য সামগ্ৰী দি। তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আজি ডিব্ৰুগড়ৰ পৰা সৌষ্ঠৱ আৰু সৌৰভৰ লগত লাকুৱাৰ কিছুমান ভিতৰুৱা গাঁৱলৈ গৈছিলো। লাকুৱাৰ আংগুচমিতাই বানপীড়িত ঠাইবোৰত লৈ যাবলৈ আমাক বহুত সহায় কৰিলে। তাত গৈ আমি যেতিয়া পালো তাৰ ৰিয়েলিটিটো ছ'চিয়েল মিডিয়াত দেখা দৃশ্যবোৰতকৈ বহুত বেছি হাৰ্ট ব্ৰেকিং আছিলে। পানী অলপ কমিলে যদিও বহুতো পৰিয়ালে এতিয়াও পানীৰে উপচি থকা ঘৰবোৰত দিন কটাইছে আৰু কিছুমানে পথৰ কাষত আশ্ৰয় লৈছে সৰু সৰু ল'ৰা-ছোৱালীক লৈ, বৃদ্ধ পিতৃ-মাতৃক লৈ আৰু তেওঁলোকৰ পোহনীয়া জীৱ-জন্তুবোৰ লৈ। আমাৰ দৰে বহুতো মানুহ সহায় কৰিবলৈ আগুৱাই আহিছে যদিও এতিয়াও তেওঁলোকক বহুত বস্তুৰ প্ৰয়োজন, এতিয়াও কাপোৰ-কানিৰ প্ৰয়োজন। গতিকে যিমান পাৰে আপোনালোক আগুৱাই আহি সহায় কৰক। হয়তো আমি তেওঁলোকৰ হেৰুৱা বস্তুখিনি ঘূৰাই দিব নোৱাৰিম, কিন্তু সকলোৱে মিলি আমি এইটো নিশ্চিত কৰিব পাৰোঁ যে তেওঁলোকৰ এই কঠিন সময়খিনিত প্ৰয়োজনীয় খাদ্য, খোৱাপানী আৰু বেছিক নেচেছিটিজখিনি যাতে পায়।